ভিগু হস্পিটেলত আহিলো ল'ৰাটো ডেলিভাৰী দিবলৈ অকমান হেৰি হৈ গ'ল আৰু ট্ৰিটমেণ্ট খিনি হৈ গ'ল প্ৰিমেচিয়ৰ হৈছে বাকী ই ডেট দিছে কৈছে লোৱা হ'ব বাকী একদম ফাইনেল হেৰিটো ডেলিভাৰীটো হ'ব দিগন্ত ষ্টুডিঅ'ত সুনীতাই গোটেই নামাকন চামাকন কৰিয়ে দিলে আগতে পঞ্জিকা চাই আহিলে ভিগু ষ্টুডিঅ'ত আজি গোটেই ট্ৰিটমেণ্ট হৈ গৈছে গোটেই ট্ৰিটমেণ্ট চব হৈ গৈছে এতিয়া ল'ৰাটো ডেলিভাৰী হ'ব দিগন্ত ষ্টুডিঅ'ত আৰু অডিঅ' হলিকত ল'ৰা জন্ম হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু ভিডিঅ'টো চাই কথাটো গম পালেনে প্ৰকৃততে ভিগু কাশ্যপৰ ষ্টুডিঅ'ত নিতুল দা ধৰা নামৰ শিল্পীগৰাকীয়ে গান বনাইছে আৰু সেই গানটোৰ নাম হৈছে ল'ৰা হ'ব হিট আৰু সেই গানটোৰে প্ৰমোচন কৰি ভিগু কাশ্যপে এনেদৰে ক'লে যে ল'ৰা হ'ব তেওঁলোকৰ আচলতে গানটোৰ নামটোৰ লগত মিলাই তেওঁলোকে এনেদৰে ধেমালিতে প্ৰমোচন কৰিছে ল'ৰা হ'ব হিট নামৰ গানটো আৰু নিতুল দা ধৰালৈ তেওঁৰ নতুন কীৰ্তিৰ বাবে শুভেচ্ছা জনালো আৰু ৰাইজে যাতে আঁকোৱালি লয় তেওঁৰ এই নতুন গানটি ল'ৰা হ'ব হিট মই শুনিছো গানটো অলৰেডি মোৰ আমাৰ ষ্টুডিঅ'ত কৰিছে মাই ব্ৰাদাৰ আৰু নিতুলক বহুত বেছি মৰম দিয়ক সাংঘাতিক মৰম দিয়ক লাভ ইউ নিতুল লগতে আমাৰ